নমস্কাৰ, মই আছোঁ এতিয়া সোণাপুৰ। আহকচোন, মই এজন ব্যক্তিক দেখাই দিওঁ আপোনালোকক। কি কৰি আছে কামৰ কিবা ভোক লাগিছে? দেখা পাই আছোঁ আমি। তেখেতে ক'বলৈ নোৱাৰে, মুখেৰে চাউণ্ড নাহে। আৰু আমি বিচাৰোঁ যে এইটো ভিডিঅ' চবৰ তাত শ্বেয়াৰ হওক, যে এই মানুহ ইয়াত 4জন থাকে বৰ্তমান। আমি এজন মানুহকে পাইছোঁ এতিয়া। ইয়াত 4জন থাকে আৰু ইয়াতে থকা লোৱা খোৱা বোৱা চব ইয়াৰ লোকেল মানুহবিলাকে কৰাই দিয়ে, হেল্প কৰে। সেইটো কাৰণে আমাৰ বহুত ভাল লাগিছে। আৰু মই বিচাৰোঁ যে এইবিলাক মানুহক হেল্প কৰিবলৈ মানুহ ওলাই আহিব লাগে। 4জন যে মানুহ মই কৈছিলোঁ, তেখেতলোকে ইয়াতে খোৱা বোৱা কৰে। তেখেতলোকক সহায় কৰিবলৈ এই 4জন মানুহ বহুতে আগুৱাই লৈ আহিছে। তেখেতলোকক খোৱা বোৱা, ৰাতিপুৱাৰ পৰা থকা লোৱা গোটেইখিনি বস্তু তেখেতলোকে মেনেজ কৰে। আৰু শুনকচোন সিহঁতৰ মুখেৰে কি কয়। আমিতো এনি টাইম, মইতো 4টাক ৰাতি প্ৰত্যেক দিন ৰাতি মই 4জনক ভাত খুৱাওঁ আৰু সিহঁতে ৰাতিপুৱা খুৱায়। মই ৰাতি সদায় একদিনো বাকী নাই। 4টা মানুহক মোৰ হোটেল আছে। মোৰ হোটেলৰ পৰা প্ৰত্যেক দিন ৰাতি মই ভাত খুৱাওঁ 4জনক। মোৰতো ইয়াত দোকান আছে। মই ৰাতিপুৱা আপোনাৰ 6টামান বজাত আহোঁ, আবেলি 8টামান বজাত যাওঁ। সিহঁতক পালে লগে লগে ইয়াত আহোঁ, দোকান খুলি আহি ইয়াত চাহ নাস্তা যি লাগে সিহঁতক চব যোগান ধৰোঁ। পানী চানী গোটেইখিনি সিহঁতক যোগান আমিয়ে ধৰি আছোঁ। আৰু কিছুমান বেমাৰো হয়। এই সেইদিনাখন এটা অলপ চিচা সোমাই গৈছে তলফালে, তাক লগে লগে মই ডক্টৰৰ ট্ৰিটমেণ্ট কৰিলোঁ, ঔষধ আনি দিলোঁ, ভাল পাইছে। কোনোবা মানুহ আপোনালোকৰ বাহিৰে কোনোবা মানুহ হেল্প কৰিব আহিছে? নাই, কোনোবা মানুহ নাহে ইয়াত। আমি এই লোকেল আমি যিমান দোকানদাৰ আছোঁ, আমি গোটেইখিনি আমি হেল্প কৰি আছোঁ। তুমি কিবা ক'ব বিচাৰিছা? মই ক'ব বিচাৰোঁ, মোৰো ইয়াতে দোকানে আছে। তেখেতে মই ৰাতিপুৱা আহোঁ, চাওঁ, বেয়া লাগে অলপ। শুনিব পালোঁ দাদাহঁতৰ বক্তব্য যে ইয়াত 4জন মানুহ থাকে আৰু 4জন মানুহ সেই দাদাহঁতে বহুতে হেল্প কৰে। আপোনালোকে শুনা পাইছে চাগে। ৰাতিপুৱাৰ পৰা ৰাতিলৈ সিহঁতক সুৰক্ষিত কৰি ৰাখে। আৰু সিহঁতৰ আজিলৈ কোনো মানুহ অহা নাই যে তেখেতক হেল্প কৰিবলৈ ওচৰৰ পৰা। এই দোকানৰ ওচৰৰ দোকান যিমান মানুহকেইটাই আছে, সেইকেইটা মানুহেই এই দাদাজনক হেল্প কৰে। আৰু লগত 3জন আছিল, বৰ্তমান 3জন নাই। এতিয়া 1জনে আছে। ইয়াত 4জনে থাকে। এই সোণাপুৰৰ এইটো এড্ৰেছ দি দিয়া হৈছে। দাদা এড্ৰেছ সোণাপুৰ বালিগেট। এইজন 4জনৰ মানুহক যদি যোগাযোগ কৰিব লগা হয়, আপোনালোকে কিবা ক'ব পাৰিব নেকি? ইয়াতে আহিলে হ'ল, আমি যোগাযোগ কৰি দিব পাৰিম। ঠিক আছে। দাদাই ক'লে যে ইয়াত আহি সোণাপুৰ বালিগেট আহিলে তেখেতসকলৰ লোকেশ্যনটো পাই যাব। আপোনালোকে যদি কোনোবাই হেল্প কৰিব বিচাৰে আহক। মানুহৰ জীৱন এইদৰে পাৰ হয় আৰু বহুতেই বেয়া লাগি আছে এইটো পৰিস্থিতিত মানুহ এজনক দেখা পাই আছে যে কয় ন, মানুহৰ যাৰ কোনো নাই তেখেতৰ ভগৱান আছে। আৰু সেই 4জন ব্যক্তি আগুৱাই আহি মানুহজনক এজনক হেল্প কৰি আছে। ৰাতিপুৱাৰ পৰা খোৱা বোৱাৰ পৰা ধৰি চব দেখাই পাই আছে। মাছ লাগিলে মাছ খুৱায়, মাংস লাগিলে মাংস খুৱাই দিয়ে। আৰু এইটো কোনো চৰকাৰৰ তৰফৰ পৰা নহয় বা কাৰো তৰফৰ পৰা নহয়, নিজৰ ব্যক্তিগত তৰফৰ পৰা কৰি আছে। সেয়েহে মই সকলোকে কৈছোঁ, আহ্বান জনাইছোঁ, আপোনালোকে আহক, সেই 4জন মানুহক হেল্প কৰক। সেয়েহে মোৰ অসমবাসী ৰাইজলৈ সেইটো মোৰ কামনা। ধন্যবাদ।